এই পলিটিক আগবঢ়াবৰ বাবে প্ৰদান কৰিবৰ বাবে আমি অনুৰোধ জনাওঁ তেওঁলোকক আগবাঢ়ি আহিবৰ জনাইছোঁ। বাস্তৱ চৰণীয়া লিডাৰ এই অঞ্চলৰ বাকী ৰাইজৰ অতি মৰম হিচাপে তেওঁলোকলৈ প্ৰদান কৰিছে ফ্ৰেঞ্চ ক্লাবলৈ এই পলিটি মৰমৰ উপহাৰ হিচাপে আজি সুযোগতে তেওঁলোকলৈ প্ৰদান কৰিছে। গতিকে এই পলিটি গ্ৰহণ কৰিবৰ বাবে আমি অনুদানটো গ্ৰহণ কৰিছে। গতিকে তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ আৰু আমি ঢুকলবাসী ৰাইজৰ সমগ্ৰবাসী ৰাইজৰ বাস্তৱৰ নেতৃত্বত সেইসকল ব্যক্তিলৈ আঠক কষ্টৰে কাম কৰি থকা আমাৰ এই অনুষ্ঠানৰ বাস্তৱৰ নেতৃত্বত বা এই অঞ্চলৰ ডেকা চামৰ এই অনুষ্ঠানটো চলাই থকা ব্যক্তিসকলক আমি এই যুগতে ধন্যবাদ জনাইছোঁ। আৰু এই চেগতেই আমি ফ্ৰেঞ্চ ক্লাবৰ তেওঁলোকলৈ কিবা জনাবৰ কাৰণে মাইক্ৰফোনটো খুলি দিওঁ। ধন্যবাদ জনালোঁ। ইমান যে খুব সুন্দৰ মৰম উপহাৰ কাশ্মীৰৰ আংগুৰ ইয়াতে প্ৰথম দেখা পালোঁ মই আংগুৰৰ পুলি। আৰু এই আংগুৰৰ পুলিটো আমাৰ আচলতে ৰুম কলিকা সেইটো ডাঙৰ নহ'ল। আমাৰ যিটো ফ্ৰেঞ্চ ক্লাবৰ একোটা স্থায়ী হেৰি নাই তাৰমানে আমি দাপোন দামীলৈ পুলিটো আগবঢ়াওঁ। পবিত্ৰ কথা আছে দাপোন দামীলৈ আগবঢ়াইছোঁ পুলিটো। আৰু তাতে ধুনীয়াকৈ খুব সুন্দৰকৈ ৰুম তাত যিহেতু গোটেই অসমৰ মানুহ ভাৰতবৰ্ষৰ মানুহবোৰ আহি থাকে যদি আংগুৰ লাগে তেতিয়াহ'লে খাব পাৰিম আমি তেওঁলোকে। আৰু সকলোৱে আংগুৰ জোপা খুব ভালকৈ ৰুম কৰি আমি আশা কৰিলোঁ। চাহ থাকিব চাহ ক'ব নালাগে তাৰপিছত চাহ ক'ব মই আংগুৰ দাপোনটো দিব নালাগে। এতিয়া আমি গান শুনিম দেই। এতিয়া আঙুৰ চাঙুৰ নাই এইটো যাই তলত লগাই থৈ চৰি দাপোনত আমি গীতৰ মাজলৈ আহিছোঁ। আমি আমন্ত্ৰণ জনাই আনিছিলোঁ সদূৰ গুৱাহাটীৰ পৰা কণ্ঠশিল্পী অৰুণজ্যোতি ধনপ্ৰিয়া বাইকবাক। আমি অৰুণজ্যোতি ধনপ্ৰিয়া বাইক মঞ্চলৈ আনিছোঁ আৰু লগতে আমাৰ ফ্ৰেণ্ড ক্লাব চবৰ পৰা অসম মৰম বিচাৰিছোঁ স্মাৰকটো প্ৰদান কৰিব আমাৰ গিৰিশ গৌতম ব্ৰহ্মই। গিৰিশ গৌতম ব্ৰহ্মই স্মাৰক জনাইছে। এখনে আমি সম্বৰ্ধনা পত্ৰ আমি যোগ কৰিছিলোঁ বাইদেউলৈ। এই সম্বৰ্ধনা পত্ৰখনি আমি ঘৰতে পাঠ কৰি দিছোঁ। তাৰপিছতে মন্ত্ৰীমণিয়ে আগবঢ়াব মই সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিছোঁ। 53 সংখ্যক কলাগুৰু বিষ্ণুপথ ৰাভা দিৱস উদযাপন জুবিন গাৰ্গ ফেন ক্লাব টংলা শ্ৰমৰ পৰা মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণ যিটো 20 জুনত হ'বলগীয়া আছিলে সেইবাবে তাৰিখটো 20 জুনে থাকিব। 20 জুন 2022 খ্ৰীষ্টাব্দ। জনপ্ৰিয় কণ্ঠশিল্পী মাননীয় অৰুণজ্যোতি ধনপ্ৰিয়া ডেকালৈ আন্তৰিক সম্বৰ্ধনা। শ্ৰদ্ধাভাজনীকো সাংস্কৃতিক অভিবাদন গ্ৰহণ কৰিব। আপুনি আদৰ্শৱান পিতৃ জয়ন্ত ডেকা আৰু মাতৃ কল্পনা ডেকাৰ পৰিয়ালত জন্মগ্ৰহণ কৰি সৰুৰে পৰা সংগীতৰ সৈতে জড়িত হৈ শিক্ষামণ্ডলী ক্ৰমে পঞ্চানন বৰুৱা পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰি বিফলত পৰীক্ষা উত্তীৰ্ণ হৈ অসমৰ সংগীত জগতৰ গীতিকাৰ সুৰকাৰ সংগীত শিল্পী দিগন্ত ভাৰতীৰ পৰা পেছাদাৰী সংগীতৰ শিক্ষা গ্ৰহণ কৰে। 2019 বৰ্ষৰ পৰা আপুনি লোককণ্ঠ জুবিন গাৰ্গৰ সৈতে সহশিল্পী হৈ অসমৰ বিভিন্ন সাংস্কৃতিক মঞ্চত গীত পৰিৱেশন কৰি জনতাৰ হৃদয় চুবলৈ সক্ষম হৈছে। সেই সুন্দৰ পূজাৰী 2011 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু 2013 চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ সাংস্কৃতিক জগতখনত আপুনি একান্ত মনে কাম কৰি আহিছে। আকাশে দিয়া ৰ'দৰ চিঠি কভাৰ গীতত কণ্ঠ নিগৰাই আৰম্ভ কৰা সংগীতৰ যাত্ৰাত এতিয়ালৈ হাবি অনিত যায় ৰূপচানা অনুভৱী মন ৰঙা এপাহি গোলাপ মনৰে কবিতা মই মাহৰ ধুনীয়া আদিকে ধৰি বহুকেইটা গীতত কণ্ঠদান কৰিছে। এই যাত্ৰা অব্যাহত থাকক। আপোনাৰ কষ্ট ত্যাগ সদায় সকলোৰে বাবে আদৰণীয় আৰু অনুকৰণীয় হৈ ৰ'ব। প্ৰভু ভগৱন্তই আপোনাক সুস্বাস্থ্য প্ৰদান কৰক। লগতে সংগীতৰ সুন্দৰ জগতখনলৈ আগবঢ়াব পৰা নৃত্য নতুনতাৰ শ্ৰীবৃদ্ধি হওক। জুবিন গাৰ্গ ফেন ক্লাব টংলাই আপোনাক আজি সম্বৰ্ধনা জনাবলৈ পাই নথৈ আনন্দিত। শিল্পী হিচাপে আপোনাৰ সমাজৰ প্ৰতি যি দায়িত্ব সেয়া সদায় আগবঢ়াই যাব বুলি আমি আশা কৰোঁ। এই কামনাৰে আপোনাৰ গুণমুগ্ধ জুবিন গাৰ্গ বিপুল পুৰুষ সভাপতি তন্ময় ডেকা সাংস্কৃতিক সম্পাদক চিন্ময় শৰ্মা সম্পাদক জুবিন গাৰ্গ ফেন ক্লাব টংলাই এই সম্বৰ্ধনা
সদস্য মন্ত্ৰমণি আগবঢ়াইছে পত্ৰখন। আৰু এই ছবিতে কথা ক'ব ওলাইছোঁ, যিহেতু ইয়াত প্ৰতিবাৰে উৎসাহিত হৈ আছে জুবিন গাৰ্গ ফেন ক্লাবৰ সম্পাদক চিন্ময় শৰ্মা। বৰ্তমান তেখেত নাই, তেখেত বেছি দিন হোৱা নাই, পুলিচত চাকৰি হৈছে। তেখেতৰ আমাৰ সম্পাদক আছিল, যিহেতু তেখেত স্থায়ী সমিতিৰ সভাপতি, তেখেতে ভাৰপ্ৰাপ্ত হৈছে, সেইটো দি যোৱা নাই। তেওঁৰ নামটো আমি উল্লেখ কৰিছোঁ তেখেতলৈ, আৰু লগে লগে আপোনাক মাতৰ গাঁতি আগবঢ়াই দিছোঁ। ধন্যবাদ প্ৰণৱ। প্ৰথমতে ইয়াত উপস্থিত সকলোকে মই বহুত শ্ৰদ্ধা আৰু মৰম জ্ঞাপন কৰিছোঁ। আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আৰু জুবিন গাৰ্গ ফেন ক্লাব টংলাৰ সমূহ কৰ্মকৰ্তা যিসকল ইয়াৰ লগত জড়িত হৈ আছে, সকলোলৈকে মোৰ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু ইমান ধুনীয়া এটা অনুষ্ঠান